বুলি বহুত ছোৱালী কিছুমান বেয়া বেয়া মেছেজ কৰিব ল'লে তো মানে সেই কথাটোৰ কাৰণে মই নিজে ফেচবুক ইউজ কৰাটো বাদ দি দিলোঁ কাৰণ যাতে মোৰ গাত পিছত মানে ক'ব নোৱাৰে যে এওঁ মোক বেয়াকৈ কৈছিলে কাৰণ কিয় হয় মানে কিছুমানে কিয় কৰে নাজানো এইবিলাক দুষ্ট চক্ৰৰ কিছুমান এইবিলাক ষড়যন্ত্ৰ হয় এইবিলাক জেডেজি কলেজৰ এজন ষ্টুডেণ্ট হয় শিক্ষাৰ্থী এতিয়া কি ভাবিছা কোন দল সংগঠনৰ লগত জড়িত হ'বা বা আনুষ্ঠানিক শিক্ষা লগতে সুপ্ত প্ৰতিভা কেনেধৰণে বিকাশ কৰি সমাজখন লগতে নিজক আগবঢ়াই নিব পাৰি বুলি তুমি মই এই এক্টিং কৰি ভাল পোৱাৰ পাছত মই ইমান মানে এইটোতো লাগিব কিন্তু মানে ইমানো এইফালে মই ধৰক ইমানো এটা মন নোযোৱা টাইপ হৈ গৈছিলে নমস্কাৰ মই অলিম্পিকা বৰাই আপোনালোকক স্বাগতম জনাইছোঁ আজি এক বিশেষ দিন কিয়নো আজি মোৰ লগত উপস্থিত আছে ইয়াত প্ৰিন্স হাজৰিকা নমস্কাৰ আৰু প্ৰিন্স হাজৰিকা বিশেষকৈ এজন নৱপ্ৰজন্মৰ খুব ধুনীয়া এজন আৰ্টিষ্ট বিশেষকৈ তেখেত টিকটকৰ কাৰণে আজি এই পৰ্যায়ত পাইছেহি তথা তেখেত আজি নৱপ্ৰজন্ম স্বাৰ্থ বুলি ক'লেও মিছা কোৱা নহ'ব আৰু তেখেতৰ লগত ব্যক্তিগত তথা বিভিন্ন ধৰণৰ কথা পাতিম বুলি আজি তেখেতৰ লগত ইয়াত উপস্থিত হ'লোহি পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু এখেতে ইন্ট্ৰটো অলপ বেছিয়ে কৈ দিলে নৱপ্ৰজন্মৰ কিবা কিবি সেইবিলাক একোৱেই নহয় আচলতে একেবাৰে হয় সত্য কথা নাই নহয় সঁচা কথাটো নহয় টিকটক কৰিছিলোঁ ভাল পাইছিলোঁ এক্টিং কৰি ভাল পাইছিলোঁ টিকটক কৰি ভাল পোৱা নাই টিকটক মানে এক্টিং কৰি ভাল পাইছিলোঁ তাত কৰিছিলোঁ সিমানে তেনেকুৱা কোনো নৱপ্ৰজন্ম এতিয়ালৈকে অভিনেতাও হোৱা নাইগৈ মই কৰি আছোঁ যদি আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ লগত থাকে আৰু ইমান কম বয়সতে এনেধৰণে প্ৰতিভা খুব আদৰণীয় কম বয়সীয়া বুলি নাজানো যিটো ভাল পাওঁ কৰিছোঁ মানুহে ভাল পাইছে সেইটো ভাল পাইছে আৰু মোৰ বয়সৰ অকল ময়ে যে আছোঁ সেইটো ক্ষেত্ৰত নহয় এইটো ক্ষেত্ৰতো বহুত মোৰ বয়সৰ মোতকৈ সৰু সৰু ল'ৰা ছোৱালীও কাম কৰি আছে কিন্তু হয়তো আপোনালোকে যদি সকলোকে এনেকৈ মৰম দিয়ে তেন্তে সকলো হয়তো এদিন তেনেকৈ আগবাঢ়ি যাব পাৰিব আৰু সিমানে আৰু বিশেষকৈ আজি ইয়াত উপস্থিত হ'লোহি তোমাৰ কিছুমান ব্যক্তিগত তথা তোমাৰ ৰুচি অভিৰুচি এইবোৰৰ বিষয়ে দৰ্শকসকলক জনাও বুলি আৰু আচলতে তোমাৰ প্ৰকৃতি কেনেকুৱা বা তুমি কেনেধৰণে কি কৰি ভাল পোৱা সেইবোৰে আজি আমি ইয়াতে আলোচনা কৰিম আৰু তুমি সৰুৰ পৰা বোকাহাটতে ডাঙৰ দীঘল হোৱা হয় তুমি তোমাৰ স্কুলীয়া শিক্ষা ক'ত আৰম্ভ কৰিছিলা মোৰ স্কুলীয়া শিক্ষা শংকৰদেৱ বোকাহাট শংকৰদেৱ শিশু নিকেতন তাৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান এতিয়া মই এজন জেডিএজি কলেজ আমাৰ বোকাহাটৰে সকলোৱে যোন বোকাহাটৰ হয় আৰু অকল বোকাহাট বুলিয়েই নহয় আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ যোন হয় সকলোৱে চাগে জানে জেডিএজি কলেজৰ বিষয়ে বৰ্তমান মই তাৰ এজন ছাত্ৰ সিমানেই আৰু তোমাৰ সকলোতকৈ ভাল লগা মুহূৰ্ত কি জীৱনৰ সৰুকালৰ সকলোতকৈ ভাল লগা মুহূৰ্ত যেতিয়া তোমাৰ মানে গম পাইছোঁ যেতিয়া তোমাৰ ধৰা আগতে তোমাৰ সৰুতে আমি কি কৰিছিলোঁ তোমাৰ এনেকৈ মাহঁতৰ পৰা মানে হেৰি কৰিছিলোঁ তোমাৰ আগতে এটকা হেৰি কৰোঁ মানে তোমাৰ ধৰা মৰ্টন চৰ্টন খাবলৈ এটকা পাৰ্চত বিচাৰোঁ আৰু যদি পাৰ্চটো যদি বিচাৰি নাপাওঁ যোনটো জেগাত থয় সেইটো বহুত হৈছে বেয়া লগা মুহূৰ্ত আৰু যদি পাৰ্চটো যদি তাত পাওঁ আৰু বোলে এটকা ঠাইত বোলে 5 টকা এটা পাইছোঁ তো সেইটো হৈছিলে একদম চবতকৈ ভাল লগা মুহূৰ্ত হা তো সেইখিনি আছিলে সৰুকালত বহুতো তেনেকুৱা মানে ক'ব গ'লে সৰুতে অলপমান হাতলৰ স্বভাৱ হাতলৰ মানে এইবিলাক ধৰক সেইটো চবৰে হয় সেইটো অকল মোৰ বুলি নহয় সেইটো হাতলৰ সেইটো ঘৰৰ ভিতৰততো হৈয়ে থাকে আৰু এতিয়াও ধৰক ক'ৰবাত যদি পাওঁ ঘৰত আছোঁ ক'ৰবাত বোলে 100 টকা এটা দেখিছোঁ সেইটোতো ডাইৰেক্ট চকু তাত যাবই ন আৰু সেইটো পকেটত আহিবই সেইটো সঁচা কথা সেইটো যোনে ভিডিঅ'টো চাই আছে সেই সকলোৱে ক'ব সেইটো আচলতে সেইটো চোৰৰ লাইনত নপৰে সেইটো ঘৰৰ ক্ষেত্ৰত সেইবিলাক কিবা কিবি হৈ থাকে কিন্তু আমাৰ তেনেকুৱা এইবিলাক বাহিৰত তেনেকুৱা নাই আকৌ দেই কৈ দিছোঁ আকৌ নহ'বা ভিডিঅ'ত ক'ব ন ইয়াৰ এইবিলাক স্বভাৱ আছে বুলি হয়নে কৈ দিয়াটো ভাল হয় সেইটো বেয়া লগা মুহূৰ্ত কি মানে দেখিলে মানে তেনেকুৱা টাইপ এক্সপ্ৰেছন অহা মুহূৰ্তটো মানে তোমাৰ বৰ্তমান লাইফতো মানে যিটো বস্তু খাই বেয়া পাওঁ সেইটো যদি দি দিয়ে আগতে ধৰক সৰুতে মই তিতা কেৰেলাটো একদম বেয়া পাইছিলোঁ হয়তো বহুতে বেয়া পাইছিলে সৰুতে আৰু সেই বস্তুটো দেখিলে একদম মোৰ মানে কিবা লাগি গৈছিলে যে এইটো কেলে মানে আৰু নাখাওঁ লাগিলে লঘোণে থাকিম ভাতে নাখাওঁ কিন্তু এই বস্তুটো কেতিয়াও নাখাওঁ কিন্তু এতিয়া অলপকৈ খাবলৈ লৈছোঁ সেইটো বস্তু অলপ ভাল লগা হৈছে আৰু তো সেইটোৱে তিতা কেৰেলা আৰু মানে সকলোতকৈ ভাল মুহূৰ্তটো কি
ভাল মুহূৰ্ত তেনেকৈ ক'বলৈ গ'লে কিবা এটা কাম এটা কৰিলোঁ, সেই কামটোত মোতকৈ বেছি যেতিয়া মোৰ মা দেউতা সুখী হ'ব, সেইটো মোৰ চবতকৈ হৈছে ভাল মুহূৰ্ত। আৰু সেইটো প্ৰথম। ছেকেণ্ডটো হৈছে যে আমি এতিয়া কিবা এটা, মই ধৰক মোৰ চেনেলটোৰ কাৰণে কিবা এখন শ্বৰ্ট ফিল্ম কৰিলোঁ, ঠিক আছে, শ্বৰ্ট ফিল্ম এখন কৰিলোঁ, সেইখন আমাৰ কৰোঁতেনে বহুত কষ্ট হয়, বহুত কিবা কিবি কৰি পেলাই আমি কামটো কৰোঁ। আৰু কামটো কৰি লোৱাৰ পাছত যদি আমাক মানুহে তাৰ যিটো আমাৰ ফলাফল পাব লাগে, যদি আমি আশা কৰাতকৈও তাতকৈও কম পাওঁ, তে বহুত বেয়া লাগে। আৰু যদি আশা কৰাতকৈ বহুত বেছি মানে আমাৰ মানুহৰ ফালৰ পৰা ছাপোৰ্টটো পাওঁ, দেন তাৰ সমান মানে আৰু সুখী হোৱাৰ তেনেকুৱা আৰু হেৰি নাই, কথা নাই, বহুত সুখী হওঁ তেতিয়া। আৰু সেইটোৱে আৰু, সেইটো মই বুলি নহয়, এতিয়া তুমি ধৰা ইউটিউবত ভিডিঅ' এটা বনাইছা, এতিয়া ভিডিঅ'টো বনাই আছা, তুমি মনতে ভাবিবা যে মই এইটো ভিডিঅ' মানুহে চাগে মোক ছাপোৰ্টটো দিব বা মই ইমানটো পাম। যদি তুমি তাতকৈ কম পোৱা, দেন তোমাৰ নিশ্চয় অলপমান মনত হেৰি হ'ব যে ইমান কষ্ট কৰি ভিডিঅ'টো বনালোঁ, নাহিলে। তো সেইটো চবৰে ক্ষেত্ৰত হয়, অকল মোৰ ক্ষেত্ৰত বুলি নহয়, মই কৈ দিছোঁ নিজৰ বহুত পাৰ্চনেলটো। ছোৱালীয়ে বৰ্তমান বিশেষকৈ স্কুলীয়া ছোৱালী বা কলেজত নতুনকৈ এণ্ট্ৰি হোৱা ছোৱালী বা বহুতে তোমাক ক্ৰাছ বুলি ভাবে। আৰু আমি এতিয়া দৰ্শকসকলক জনাব বিচাৰিছোঁ যে তোমাৰ ক্ৰাছ কোন? মোৰ ক্ৰাছ বৰ্তমান নাই, আৰু ক্ৰাছনো কি আৰু, তেনেকুৱা এইবিলাক ৰাখিও লাভ নাই মোৰ ফালৰ পৰা, সেইকাৰণে এইবিলাক ক্ৰাছ কোনো নাই। আছে ক্ৰাছ আছে, তোমাৰ ক্ৰাছ গাৰ্লফ্ৰেণ্ড চব আছে, আৰু এয়া হৈছে মা, আৰু বাকী কোনো নাই। তোমাৰ কেনেধৰণে ভাবা জীৱনৰ সুখটো ক'ত আছে বুলি ভাবা তুমি? জীৱনৰ সুখটো সুখ বুলিনো কি ক'ম আৰু দুখ বুলিনো কি ক'ম, মানে তুমি এতিয়া যিটো কাম কৰি আচলতে ভাল পোৱা, সেই ভাল পোৱা কামখিনিয়ে যদি তুমি ভাল হয় তেন্তে সেইটোৱে সুখ। আৰু যদি বেয়া পোৱা কামটো বেয়া হয় তেন্তে সেইখিনিতো, আৰু নিজৰ মানুহৰ এজন নৰ্মেল লাইফত তুমি যিটো কাম কৰি ভাল পোৱা, সেই কামটো কৰি যদি তুমি আগবাঢ়ি যাব পাৰা, তেন্তে তাৰ সমানৰ সুখ নাই। আৰু যদি সেই কামটোত যদি ছাকচেছ পোৱা, তেন্তে আৰু কিনো ক'ম আৰু, কথাটো তেনেকুৱা। তো সেইটোৱে আৰু, চবৰে লাইফত নিজৰ নিজৰ তেনেকুৱা বেলেগ, ধৰা তুমি এতিয়া কিবা এটা কৰি ভাল পোৱা, মই বেলেগ কৰি ভাল পোৱা, চবৰে লাইফত বেলেগ বেলেগ আছে, কিন্তু সেই বেলেগ বস্তুটোৱেই মানুহে নিজৰ লাইফত সেই বস্তুটোক লগত লৈ যদি আগবাঢ়ি যাব পাৰে, তো সেইটো আচলতে মানুহৰ লাইফটোত ছাকচেছ কৰিব পৰাটোৱে মানুহৰ সুখ বুলি ক'ব পাৰি। তুমি আচলতে নিজকে এদিন এনেধৰণে ষ্টাৰ হ'ম বুলি ভাবিছিলানে? যিয়ে নহওক, সৰু সুৰা হ'লেও তোমাক বহু কেইজন মানুহে গম পায় আৰু তোমাক বহুতে ফ'ল' কৰে। আৰু তোমাৰ ইনষ্টাগ্ৰাম, মই ইয়ালৈ অহাৰ পূৰ্বে তোমাৰ ইনষ্টাগ্ৰাম, ফেচবুক, মানে সকলো তোমাৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত যিখিনি আছে চাইছোঁ। আৰু বহু মানুহে তোমাক এজ এ মানে কি আইডল বুলি ভাবে সিহঁতৰ জীৱনৰ। আচলতে তুমি সেইসকলক কি ক'ব বিচাৰিবা? ঠিক আছে, মই প্ৰথমতে তুমি কোৱা কুৱেশ্যনটোৰ এনচাৰটো দিম। এতিয়া প্ৰথমতে মই নিজৰ ফালৰ পৰা এটা কুৱেশ্যন কৰি দিছোঁ। এওঁ নিজে ক'লে যে মোক চাইছে ফেচবুক, টুইটাৰ এইবিলাক প্ৰায় 48,000 মানৰ ওচৰা-ওচৰি আছে ফেচবুক পেজ এটাত, মই শুনিছোঁ তেনেকুৱা, কিন্তু মোৰ কোনো ধৰণৰ ফেচবুক পেজো নাই আৰু ফেচবুকৰ মোৰ একাউণ্টো নাই। ফেচবুক আগতে ইউজ কৰিছিলোঁ, বৰ্তমান ইউজ নকৰোঁ। মোৰ যোনটো নিজৰ ইনষ্টাগ্ৰাম আছে, মই তাত লিখাই আছে ফেচবুক যে মই ইউজ নকৰোঁ। মানে ফেচবুকত ইউজ কৰিছিলোঁ, ফেচবুক ইউজ নকৰাৰ এটা কাৰণ আছে, তাত বহুত ফেক আই ডি খুলিব ল'লে, আৰু মই বুলি বহুত ছোৱালীক কিছুমান বেয়া বেয়া মেছেজ কৰিব ল'লে। তো মানে সেই কথাটোৰ কাৰণে মই নিজে ফেচবুক ইউজ কৰাটো বাদ দি দিলোঁ, কাৰণ যাতে মোৰ গাত পিছত মানে ক'ব নোৱাৰে যে এওঁ মোক বেয়াকৈ কৈছিলে। কাৰণ আচলতে এনেবোৰ কিয় হয় মানে কিছুমানে কিয় কৰে নাজানো, এইবিলাক দুষ্ট চক্ৰৰ কিছুমান এইবিলাক ষড়যন্ত্ৰ হয়। এইবিলাক কি কাৰণে কৰে সেইবিলাক আমি গম নাপাওঁ, কিন্তু মই অলৰেডি ইয়াৰ ওপৰত মই ইউটিউবতো মোৰ নিজৰ যোনটো চেনেল আছে বিগ ফেম বুলি, মই তাতো এটা ভিডিঅ' বনাই দিছোঁ যে মোৰ কোনো ধৰণৰ ফেচবুক একাউণ্ট নাই, ইনষ্টাগ্ৰাম, হোৱাটছআপ এইকেইটাৰ বাহিৰে, ইউটিউবত বাহিৰে আৰু বেলেগত একাউণ্ট নাই, মই অলৰেডি জনাই থৈছোঁ। তো যিখিনিয়ে ভিডিঅ'টো চাইছে সকলোৱে মোক মেছেজ কৰিছে ইনষ্টাগ্ৰামত যে প্ৰিন্স দা মই এনেকৈ গম পাইছোঁ, ঠিক আছে আজিৰ পৰা আমি সেই ফেচবুকবিলাকৰ ৰিপৰ্ট মাৰি ব্লক কৰি দিম। কিন্তু যোনবিলাকে এতিয়া গম পোৱা নাই, তোমাৰ যিখিনি আছে তেওঁলোককো কৈছোঁ যে মই কোনো ধৰণৰ ফেচবুক ইউজ নকৰোঁ। আৰু এতিয়া আহিছোঁ তুমি কৰা কুৱেশ্যনটোলৈ। তুমি কৈছিলা যে ইনষ্টাগ্ৰামত বহুতখিনি ফলোৱাৰ্ছ আছে, কোনোবাই মোক কিবা প্ৰেৰণা বুলি ভাবিলে। তো প্ৰথমতে কৈছোঁ মই তাৰ যোগ্য বৰ্তমানলৈকে হোৱা নাই, আৰু যদিও মোৰ কোনোবাই তেনেকৈ ভাবে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। এনেদৰে আপোনালোকে মোক আশীৰ্বাদ কৰক, এনেদৰে মৰম দিয়ক। হয়তো ভৱিষ্যতলৈ যদি এজন বেলেগ নহ'লেও মই এজন, মোৰ যোনটো মনত এটা মানে এটা ভাৱ আছে যে মই এজন ভৱিষ্যতলৈ অসমীয়া ছবি জগতৰ এজন অভিনেতা হ'ম,
তো সেইটো মোৰ এটা মনৰ পৰা মোৰ সপোন আছে আৰু সেই সপোনটোৰ কাৰণে আজিলৈকে ইমানখিনি কৰি আছোঁ তো আপোনালোকে যাতে সেইটো মানে সপোনটো দিঠক কৰিবলৈ মোক আপোনালোকে মৰম লগতে আশীৰ্বাদ দিয়ে তেতিয়া মই মানে আৰু কি ক'ম তেতিয়া যদি সেইটোৱে আৰু তোমাক অসমৰ জনসাধাৰণে যথেষ্ট ভাল পায় আৰু তোমাক আদৰিও লৈছে অসমৰ জনসাধাৰণে আৰু তুমি নিশ্চয় আজি যিমানটো ষ্টেজত আছে তাতকৈ আৰু শিখৰ তুমি চুবলৈ সক্ষম হোৱাতে কি গেম খেলিছিলা বা তোমাৰ প্ৰিয় খেল কি আমি খেলিছিলোঁ আমি গোটেই লগৰখিনি আগতে যেতিয়া সৰুতে এতিয়া তেনেকুৱা আমাৰ ক'বলৈ গ'লে তেনেকুৱাকৈ এতিয়া লগৰখিনি আমাৰ নাই সকলো ক'ৰবাত বোলে কোনোবা হোষ্টেলত পঢ়িব গ'ল কোনোবা ক'ৰবাত গুচি গ'ল তেনেকুৱা আমাৰ লগৰখিনি বহুত ভাঙি গ'ল আগতে বহুত যেতিয়া আমি ঘৰৰ ওচৰত সকলো মিলি খেলিছিলোঁ তেতিয়া আমি খেলিছিলোঁ আমি ছিজন ৱাইজ খেলিছিলোঁ IPL হৈ থাকিলে আমি ক্ৰিকেট খেলিব মন যায় ISL হৈ থাকিলে ফুটবল খেলিব মন যায় তেনেকুৱা টাইপত খেলিছিলোঁ আৰু বেছিকৈ খেলিছিলোঁ আমি হেৰি খেলিছিলোঁ এই এটা কিবা হকী বুলি কয় কিন্তু এইটো চকা খেল বুলিও আমাৰ ফালে কয় এনেকুৱা চেণ্ডেলবিলাক কাটি কাটি গোল কৰি লয় পিঠু খেল টাইপ আৰু সেনেকুৱা বাঁহ এডাল বনাই লয় এনেকৈ এইফালে এনেকৈ ঘূৰাই দিয়ে সেইফালৰ পৰা কোনে যিমান জোৰছে আমাৰ প্ৰায় 6-4 তেনেকুৱা ক্ৰিকেটৰ টাইপ আছিলে সেইটো তো সেইটো ভাল মানে সেইটো খুব চলি আছিলে আমাৰ ফালে এইটো তোমাৰ কমেণ্টত তোমাৰ ছাবস্ক্ৰাইবাৰখিনিক ক'ব কয় এই গেমটো আচলতে নামটো কি বুলি কয় কমেণ্টত হয় আপোনালোকে যদি জানে তেন্তে কমেণ্টত জনাব এনেকৈ আচলতে চেণ্ডেলৰ যিটো ৰবৰকণ থাকে ৰবৰকণ এনেকৈ কাটি পেলাই গোল কৰি লয় সেইটো এটা চকা টাইপ তাৰপিছত এইটো এনেকুৱা কৰি সিফালে ঘূৰাই দিয়ে সেই সিফালে টীম থাকে তোমাৰ 3-4টামান ধৰা লাঠি লৈ লৈ ৰখি থাকে যোনে যিমান জোৰছে মাৰিব পাৰে যদি আমি সেই বলটো আকৌ আমি ৰখাব লাগে জানো মই তেনেকৈ নাজানো আমি চকা খেল বুলি কৈছিলোঁ আৰু হকী বুলিও কওঁ কিন্তু সেইটো আচলতে হকীত নপৰে হকীটো এটা বেলেগ খেল তো সেইটো কি বুলি কয় তোমাৰ ছাবস্ক্ৰাইবাৰখিনিয়ে জনাব মই ইমান আমাৰ ফালে চকা বুলি কয় চকা খেল বুলি কয় তো সেইটো ভাল পাইছিলোঁ ঠাইভেদে নামবোৰো বেলেগ হয়তো বেলেগ বেলেগ হয় যদি আপোনালোকে জানে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব এই খেলটো কি বুলি কয় আৰু আমাৰো জনাত সুবিধা হ'ব হয় পৰৱৰ্তী প্ৰশ্নটোলৈ আহোঁ আৰু তুমি আচলতে পৰৱৰ্তী সময়ত তোমাৰ পৰিকল্পনা কি তুমি কি কৰিম বুলি ভাবিছা পৰৱৰ্তী সময়লৈ পৰৱৰ্তী সময়ত পৰিকল্পনা বুলি তেনেকৈ নাই মানে কি হ'ম বুলি ভাবিছিলোঁ অলৰেডি ক'লোৱে মোৰ এজন সপোন আছে যে মই এজন এক্টৰ হোৱা আৰু সেইটো হ'বলৈ মই যিমান পাৰোঁ কষ্ট কৰি আছোঁ কৰি যাম পৰৱৰ্তী সময়লৈ তোমাৰ পৰিকল্পনা কি আৰু তুমি কেনেধৰণে নিজক প্ৰতিষ্ঠা কৰিম বুলি ভাবিছা বা তুমি কেনেধৰণে তোমাৰ পৰৱৰ্তী সময়ৰ জীৱনবোৰ অতিবাহিত কৰিম বুলি ভাবিছা মই অলৰেডি কৈছিলোঁ যে মোৰ সপোন আছে যে এজন ভাল অভিনেতা হোৱা কিন্তু তাৰ ক্ষেত্ৰত কিমানখিনি মই ছাকচেছ পাব পাৰোঁ সেইটো নাজানো কিন্তু আপোনালোকৰ মৰম আশীৰ্বাদ পালে হয়তো নিশ্চয় যদি হওঁ তেন্তে কথা এইটো আৰু আগতে এতিয়া এইখিনিতে অকণমান ধেমালি অকণো কৰোঁ আগতে যেতিয়া আমি সৰুতে যেতিয়া ওপৰেদি যে প্লেনবিলাক যে যায় যে তাৰপিছত মই সৰুতে সোধে যে কি হ'বা তেতিয়াহ'লে মই ডাইৰেক্ট কওঁ যে মই পাইলট হ'ম প্লেন চলাম তাৰপিছত যেতিয়া মই স্কুলত মোৰ মানে এই এক্টিং লাইনটো মই বেছিকৈ স্কুলৰ ফালৰ পৰা যুঁজ পাইছিলোঁ আগতে স্কুলত আমি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আছিলে শিক্ষক দিৱসত মই লগৰ তেতিয়া আমি 7 মানত পঢ়ি আছিলোঁ 7 মানত পঢ়ি থাকোঁতেনে মই নিজে মানে আচলতে ক'বলৈ গ'লে ডাইৰেক্টৰ বুলিয়ে ক'ম আৰু দেই কিন্তু তেতিয়া ডাইৰেক্টৰ নহয় আৰু ধৰক মই নিজে কেইটামান নিজৰ লগৰ কেইটামান উলিয়াই মই নিজে এখন কাহিনী লিখি সেইখনৰ নাম আছিলে কবিচুৰৰ লতিঘটি এতিয়া মনত আছে সেইখন নিজে লিখি পেলাই মই সকলোৰে লগত আমি মিলিজুলি শিক্ষক দিৱসৰ দিনাখন কৰিছিলোঁ মাইম শিকিছিলোঁ তাৰ 2 মাহমানৰ আগতে এই জুলাইত যে হেৰি হয় তোমাৰ কিবা গৰম বন্ধবিলাকত যে তোমাৰ কৰ্মশালা হয় তো তাত মই মাইম শিকিছিলোঁ আৰু মাইম শিকিবলৈ যাওঁতেনে তাত আমাৰ সেই মাইমত সেইখন মানে মাইম টাইপত কৰাইছিলে মাইমটো হৈছে মুখা অভিনয় বুলি কয় অসমীয়াত সেইটো তোমাৰ মুখেৰে নমতাকৈ তুমি এক্টিঙৰ যোগেদি দেখাব লাগিব তাত এখন আমাক মানে ছাৰহঁতে এখন হেৰি শিকাইছিলে কবিচুৰৰ লতিঘটি খালি সেইখন কথা নকয় আৰু মই সেইখনকে ঘৰত জুন জুলাই আগষ্টটোত মই পূৰা সেইখন লিখি পেলাই ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনাখন সেইখন আমি স্কুলত কৰিলোঁ আৰু সেইখন কৰাৰ পাছত ছাৰ বাইদেউহঁতে বহুত মানে ক'লে আৰু বহুত ভাল লাগিছে এক্টিং তুমি পাৰিবা আমুক তামুক সেই কথাখিনি শুনি ধৰক মোৰ অলপমান জোচ আহিলে যেতিয়া মানুহে কিবা এটা কৰি ভাল পায় আৰু লগতে যদি সেই ভাল পোৱা বস্তুটোক যদি 10জনে কয় যে সঁচাকৈ ভাল হৈছে ভাল পাৰিবা তুমি তো জোচটো আৰু বাঢ়ি গ'ল তো কৰিব মন গ'ল কৰিলোঁ আৰু যেতিয়া পৰাই মোৰ এই অভিনয় লাইনটো মোৰ মানে ভাল লাগিল মোক ক'লে মানুহে ছাপোৰ্ট কৰিলে তেতিয়াৰ পৰাই এতিয়ালৈকে বৰ্তমানলৈকে মোৰ এটাই ভাবি আছোঁ যে পৰৱৰ্তী দিনত মই এজন
অভিনেতা হ'বলৈ মোৰ মন আছে কেতিয়াও মনলৈ আহে নে ওপৰেদি যেতিয়া প্লেন এখন যায় তেতিয়া আকৌ পাইলট হ'ম বুলি নাই এতিয়া নাই সেইবিলাক সৰুতেনো কি আৰু সৰুতে কোনোবাই কয় বোলে আমুক হ'ম তামুক হ'ম ডক্তৰ হ'ম কিবা হ'ম কিন্তু এতিয়া সকলোৱে ডাঙৰ হোৱাৰ সলনি হৈ যায় এইবিলাক থাকে আৰু মই জাষ্ট কথাটোৰ মাজত এদিন ফানি অকণ কৰি পেলাই কৈ দিলোঁ কথাটো সৰুতে কি হ'ম ভাবিছিলোঁ সেইটোৱে তেনেকুৱাই আচলতে ইমানখিনি সময় দিলা ইমান ব্যস্ততাৰ মাজত তুমি ব্যস্ততা বুলি নাই বৰ্তমান আৰু এটা কথা কৈ দিওঁ হেৰি মোৰ চেনেলত বিগ ফেম নামৰ চেনেলত এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে ডাক বুলি সেইখন আপোনালোকে মৰম দিব তো সিমানেই আপোনালোকে বিগ ফেম বুলি মাৰিব আৰু তেতিয়া মোৰ চেনেলটো পাব আৰু মই লিংকত তোমাৰ চেনেলটো দি দিম তলত চাব যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু অতি সোনকালে আহি আছে ডাকখন সেইখন সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ ধন্যবাদ হয় ধন্যবাদ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তুমি আৰু আগুৱাই যোৱা আৰু তুমি বৰ্তমান যিটো শিখৰত আছা তাতোতকৈ আৰু ওপৰত যাবলৈ চেষ্টা কৰা তথা তুমি যোৱা আমি তাৰ কামনা কৰিম আন্তৰিক কামনা কৰিছোঁ আৰু হয় মই তোমাৰ বাই হিচাপে মোৰ আশীৰ্বাদ তোমাৰ কাৰণে সদায় থাকিব আৰু যিহেতু একেখন স্কুলতে পঢ়া আমি দুইজন স্কুলত পঢ়া মোতকে সিনিয়ৰ হয় 2013ত ন হয় 2013ত বা আমাৰকে সিনিয়ৰ হয় 2013ত হেৰি গৈছিলে যিহেতু প্ৰাক্তন ছাত্ৰ ভাৰতীৰ আমি শিক্ষাৰ্থী হয় গতিকে সদায় আমাৰ সাপোৰ্ট থাকিব লগতে আকৌ পুনৰবাৰ ধন্যবাদ জনালো তোমাক থ্যাংক ইউ ধন্যবাদ আৰু যিসকলে চাই আছে আপোনালোকলৈ আন্তৰিক ধন্যবাদ আৰু মোৰ ফালৰ পৰা এটা কৰিছোঁ বাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবা মৰম দিবা ভিডিঅ'বিলাক বহুত কষ্ট কৰি বনাই আছে আজি এতিয়া ইমান ৰ'দ আমি এতিয়া ক'ত আছোঁ আপোনালোকক দেখাব বাৰু আমি এতিয়া ইমান ৰ'দত আহি পেলাই ভিডিঅ' বনাইছেহি তো যিটো মানে উৎসাহ সেই উৎসাহটো আপোনালোকে তাৰ মৰমটো দিলে আৰু অলপ উৎসাহ পাব মই ক'লোৱেই কিবা এটা কাম কৰি যদি ভাল পায় তাত যদি 10জনে ছাপোৰ্ট দিয়ে তেন্তে বস্তুটো কৰিবলৈ জোচ হয় তো আপোনালোকে যিমানে ছাবস্ক্ৰাইব কৰিব বাৰ চেনেলটো যিমানে শ্বেয়াৰ কৰিব তেতিয়া সিমানে আৰু জোচ বাঢ়িব আৰু ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকিব থ্যাংক ইউ ধন্যবাদ শেষত আপোনালোকক কম যে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ফিডবেক দিবলৈ নাপাহৰিব ভাল লাগিলেও ভাল হৈছে বুলি ক'ব বেয়া লাগিলে দুখটো আঙুলিয়াই দিব কিবা যদি ক'লো মই নিজৰ ফালৰ কথা আচলতে আমি এইটো অফিচিয়েলি বা তেনেকুৱা ধৰণে নহয় নে পাৰ্চনেলি কথা বতৰা পাতিছোঁ জাষ্ট এটা ভিডিঅ' ক্লিপ কৰি আপোনালোকলৈ আগবঢ়াইছোঁ তো ভিডিঅ'টো যদি আপোনালোকে কিবা বেয়াও দেখে কিবা কৰে কমেণ্টত জনাব আৰু আমি সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম নহয় আৰু যদি কিবা ভুল হৈছে তেন্তে ক্ষমা কৰিব নিজৰ ভাইক বুলি আৰু যদি মোতকৈ সৰু হয় ককায়েক বুলি থ্যাংক ইউ ধন্যবাদ